আপোনালোকে ভোগালী বিহুৰ কাৰণে কি বনাইছে এবাৰ? আমি এইবাৰ এখন ইণ্ডিয়ান গেট এখন বনাইছোঁ, লগতে শান্তিৰ প্ৰতীক হিচাপে পাৰ চৰাই বনাইছোঁ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিবিলাক আমাৰ দৰিদ্ৰ মানুহ উপকৃত হৈছে সেই উপলক্ষে আমি প্ৰধানমন্ত্ৰী আৱাস গৃহ এটা বনাইছোঁ। কি মেছেজ দিব বিচাৰে ভোগালী বিহুৰ? আমি এইবাৰ ইয়াৰ দ্বাৰাই আমি সমূহ অসমবাসী ৰাইজক মাজত যাতে শান্তি সম্প্ৰীতি অটুট থাকে আৰু যাতে যিটো কৰোণা মহামাৰী আহিছে মহামাৰী যাতে সেইটোৱে দিব বিচাৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবেলিও আমি ভোগালীৰ এক বিশেষ আয়োজন কৰিছোঁ। মানে শান্তিৰ প্ৰতীক পাৰ চৰাই এযোৰ, লগতে প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ এটি ঘৰৰ আৰ্হি বনাবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু এইখিনিয়ে আমাৰ প্ৰচেষ্টা। আপোনালোকৰ মনত সেইখিনি কৰাৰ কেনেকৈ আহিলে ক'ব নেকি? হয়, মানে যিহেতু মানে ভোগালী এটা মানে আমাৰ অসমীয়া জাতিৰ এটা উৎসৱ, সেয়েহে আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবেলিও আমি আচলতে প্ৰয়াস কৰিছিলোঁ, যিহেতু বিশ্বত এতিয়া বৰ্তমান অশান্তি বিৰাজ কৰি আছে, সেয়েহে শান্তিৰ প্ৰতি বাহক হওক বুলি আমি শান্তিৰ প্ৰতীক এটা পাৰ চৰাই, আৰু যিহেতু আমি দৰিদ্ৰ সীমাৰেখাৰ তলত প্ৰায় গাঁৱৰ মানুহখিনিয়ে বাস কৰে আৰু প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ জৰিয়তে বহুত আমাৰ গাঁৱৰ ব্যক্তি উপকৃত হৈছে, সেয়েহে আমি এইবেলি প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ এটি ঘৰৰ আৰ্হি বনাবলৈ মানে ইচ্ছুক হৈছিলোঁ। আপোনালোকে কিমানজন মানুহে লগ লাগি পেলাই? হয়, আমাৰ গাঁৱৰ প্ৰায় 25জন ল'ৰাই আমি ইয়াতে ৰাতি প্ৰায় 2-3 ঘণ্টাকৈ কাম কৰি এইখিনি কৰি আছোঁ। এইখিনি বনোৱাত কিমানমান খৰচা আপোনালোকৰ হৈছে? হয়, আমাৰ এইখিনি বনাওঁতে প্ৰায় 30,000 পৰা 50,000 মান টকা খৰচ হয়। ভোগালী বিহুৰ অসমবাসীয়ে কি আহ্বান জনাব? হয়, যিহেতু এইবাৰ কৰোণাৰ কাৰণে নতুন SOP ওলাইছে, সেয়ে নতুন SOPখন মানি সকলোৱে 10 বজাৰ পিছত যাতে ভেলাঘৰত নাথাকে, এইখিনিয়ে মই অসমবাসীলৈ আহ্বান জনাইছোঁ। BTR हालाम लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। ट्रान्सफर्म रुरल इन्डिया फाउन्डेसन NGOनि गेजेरजों BTR डेभेलपमेन्ट फेल'शिपआ मोनसे BTRआव बेकार जेंनाखौ सुस्रांनो फेल'शिप प्रग्रामनि थाखाय अनलाइन सोलिगासिनो दं। BTR गभ एडमिनिस्ट्रेसनजों लोगोसे खामानि मावफानो मोननाया गोसो गुदुं लाइमोनफोर आरो गोरों गोरा मानसिफोरनि थाखाय बेसेन गोसा सुबिदा। लोगोसेनो बेयो मोनसे BTRनि सिङाव थानाय सुबुंफोरनि समाजनि जेंनाफोरखौ सुस्रांनायनि मोनसे मोजां लामा। ब्लक लेभेलाव खामानि मावनाय, ओनसोलखौ जौगाहोनाय बिथिं एबा आयदाफोर जेरै एग्रिकालचार आरो सेरिकालचार लाइभलिहुड, एजुकेशन, स्किल डेभेलपमेन्ट, इमप्लयेबिलिटि, एन्टारप्रेन्योरशिप, फिसा आरो गिदिर कारखानाफोर, हेल्थ एन्ड निउट्रिसन, ड्रिंकिं वाटार एन्ड सेनिटेशन, बोथोर सोलायनायनि सायाव नोजोर होनाय बायदि बायदि। बे फेल'शिप प्रग्रामा 3 बोसोरनि आरो बे प्रग्रामखौ लाग्रानो दान मोनसेयाव 20,000 दान बान्थाबो होनाय जागोन। नोंथांमोनहा बे प्रग्रामाव बाहागो लाफैनो हागोन आरो BTRनि जौगाखांनायाव गावनिबो आखाइ होफानो हागोन। बे हाबाफारिनि थाखाय नोंथांमोनहा फैगौ 10 जानुवारि 2022 खालारसिम वेबसाइटनि गेजेरजों अनलाइन एप्लाइ खालामनो हागोन। अनलाइन खालामनो थाखाय गोसो गुदुं नोंथांमोना गाहायाव होनाय वेबसाइटआव अनलाइन खालामनो हागोन।